রাইজে ইতিমধ্যে মানে বুঝি পাইছে তার কারণে এইবার বিটিসি বাকি রাইজে আগর যে আমার হাগ্রামা মহিলা ডাঙরিয়ার যে পিপিএফ সরকার এটাকে আনিবৰ কারণে ইতিমধ্যে প্রস্তুত হয়ে আছে। একদম আপনি যি কৈছে 100% রাইজে আশা কৰিছিল সকলে মাটিৰ পাত্তা পাব আৰু তেওঁলোকে মুখৰে কৈ আছিল 2.5 লাখ মানুহত মাটি দিলে। যোৱাকালি কি ওলাল? বিক্ৰম দৈমাৰী যি ক'লে আমার ওদালগুৰি বাক্সা জিলাত আজিলৈকে 5,000 মানুহকো মাটি দিব পৰা নাই। 280 জনকে দিছে। চাকৰি দিয়া কথা, চাকৰিটো দিব নোৱাৰিলে। দুৰ্নীতি বন্ধ কৰা কথা, স্বয়ং প্ৰমোদ বড়ো ডিপাৰ্টমেণ্ট শিক্ষা বিভাগত কিতাপ সাপ্লাইৰ নামত 500 টকাৰ কিতাপ 18,000 ৰেট বনাই পেলাই কলেজবিলাকত সাপ্লাই দিছে। আৰু কিমান প্ৰমাণ দিব লাগে? তাৰ কাৰণে গোটাই ৰাইজে বুজি পাইছে এই সরকারখন একেবারে মিছা কথা কৈ পেলাই গাড়ীত বহিছিল। তাৰ কাৰণে এতিয়া আৰু তেখেতসকলৰ পৰা ৰাইজে একো আশা নকৰে, কোনো বিশ্বাস নকৰে। তাৰ কাৰণে আগৰ আমাৰ যে পিপিএফৰ হাগ্ৰামা মহিলা ডাঙৰীয়া নেতৃত্বৰ যি সরকার এইটোকে আদৰিবৰ কাৰণে ৰাইজে পুৰা সাজু হৈ আছে। না এইটোতো সঁচা কথা। আমিতো তেওঁলোকৰ বা UPPL সরকার আৰম্ভণিতে আমি কৈ আছিলোঁ যিখিনি প্ৰতিশ্ৰুতি কৈছে দিছে সব মিছা, তেওঁলোকে কৰিব নোৱাৰে বুলি আমি কৈছিলোঁ। কিন্তু এতিয়া 5 বছৰ উকলি যাওঁ অৱস্থা, আমি কোৱা কথাবিলাক সবে মানে গোটাই কথাখিনি মানে আখৰে আখৰে মিলিছে। তাৰ কাৰণে ৰাইজে ইতিমধ্যে মানে বুজি পাইছে। তাৰ কাৰণে এইবাৰ বিটিসি বাকি ৰাইজে আগৰ যে আমাৰ হাগ্ৰামা মহিলা ডাঙৰীয়াৰ যে পিপিএফ সরকার এটাকে আনিবৰ কাৰণে ইতিমধ্যে প্রস্তুত হয়ে আছে। একদম আপনি যি কৈছে 100% রাইজে আশা কৰিছিল সকলে মাটিৰ পাত্তা পাব আৰু তেওঁলোকে মুখৰে কৈ আছিল 2.5 লাখ মানুহত মাটি দিলে। যোৱাকালি কি ওলাল? বিক্ৰম দৈমাৰী যি ক'লে আমাৰ ওদালগুৰি বাক্সা জিলাত আজিলৈকে 5,000 মানুহকো মাটি দিব পৰা নাই। 280 জনকে দিছে। চাকৰি দিয়া কথা, চাকৰিটো দিব নোৱাৰিলে। দুৰ্নীতি বন্ধ কৰা কথা, স্বয়ং প্ৰমোদ বড়ো ডিপাৰ্টমেণ্ট শিক্ষা বিভাগত কিতাপ সাপ্লাইৰ নামত 500 টকাৰ কিতাপ 18,000 ৰেট বনাই পেলাই কলেজবিলাকত সাপ্লাই দিছে। আৰু কিমান প্ৰমাণ দিব লাগে? তাৰ কাৰণে গোটাই ৰাইজে বুজি পাইছে এই সরকারখন একেবারে মিছা কথা কৈ পেলাই গাড়ীত বহিছিল। তাৰ কাৰণে এতিয়া আৰু তেখেতসকলৰ পৰা ৰাইজে একো আশা নকৰে, কোনো বিশ্বাস নকৰে। তাৰ কাৰণে আগৰ আমাৰ যে পিপিএফৰ হাগ্ৰামা মহিলা ডাঙৰীয়া নেতৃত্বৰ যি সরকার এইটোকে আদৰিবৰ কাৰণে ৰাইজে পুৰা সাজু হৈ আছে। না এইটোতো সঁচা কথা। আমিতো তেওঁলোকৰ বা UPPL সরকার আৰম্ভণিতে আমি কৈ আছিলোঁ যিখিনি প্ৰতিশ্ৰুতি কৈছে দিছে সব মিছা, তেওঁলোকে কৰিব নোৱাৰে বুলি আমি কৈছিলোঁ। কিন্তু এতিয়া 5 বছৰ উকলি যাওঁ অৱস্থা, আমি কোৱা কথাবিলাক সবে মানে গোটাই কথাখিনি মানে আখৰে আখৰে মিলিছে। তাৰ কাৰণে ৰাইজে ইতিমধ্যে মানে বুজি পাইছে। তাৰ কাৰণে এইবাৰ বিটিসি বাকি ৰাইজে আগৰ যে আমাৰ হাগ্ৰামা মহিলা ডাঙৰীয়াৰ যে পিপিএফ সরকার এটাকে আনিবৰ কাৰণে ইতিমধ্যে প্রস্তুত হয়ে আছে।